মই যাওঁ দেই। তুমিতো এতিয়া নোযোৱা চাগে? দেৰিকৈহে যাবা ন? ভাত খাই যাবা কিন্তু। মই তোমাৰ কাৰণে ভাত বাঢ়ি থৈছোঁ টেবুলতে। নোখোৱাকৈ নাযাবা, নহ'লে আকৌ তোমাৰ গা বেয়া হ'ব নহয়। আৰু মোৰ আজি ঘৰ আহিবলৈ অলপ দেৰি হ'ব দেই। মিটিং আছে মানে, মিটিঙত বহিব লাগিব। হ'ব বাৰু, দিয়া, মই গৈ থাকোঁ। মই অলপ পিছতে তুমি অফিচলৈ যাবা যাম। ভালকৈ। তুমি খালা নহয়? খালে যদি যোৱা, ভালকৈ যাবা। আৰু মই ফোন কৰিলে ৰিচিভ কৰিবা, নহ'লে মোৰ তোমাক লৈ চিন্তা হয়। আৰু মোবাইলটো চাইলেণ্টত নথবা। মই ফোন কৰিলে কিন্তু তুমি এবাৰতে ফোন উঠাবা, এতিয়াই কৈছোঁ। হ'ব বাৰু, যোৱা ভালকৈ। ৰ'বা পাপৰি, চাওঁ তোমাক ভালকৈ চাওঁ। এয়া কি, তুমি যে শ্লিভলেছ ব্লাউজ পিন্ধিছা, কাক দেখুৱাম বুলি ভাবিছা? চোৱা পাপৰি, মই ইমান বুৰ্বক নহয় তোমাৰ কথা বুজি নাপাবলৈ। তুমি মোক এৰিব বিচাৰিছা ন? সেইকাৰণে তোমাৰ হাজবেণ্ড থকাৰ পিছতো তুমি এনেকৈ শ্লিভলেছ ব্লাউজ পিন্ধি গৈছা কলেজলৈ। তাত ডেকা ডেকা ল'ৰাবোৰ আছেতো, হেণ্ডচাম হেণ্ডচাম ল'ৰাবোৰ আছে, সিহঁতকে দেখাবলৈ গৈছা ন? সেইকাৰণে ইমান ষ্টাইল কৰি গৈছা। এতিয়া যোৱা ভিতৰলৈ, চেঞ্জ কৰি আহাগৈ। বৰ শ্লিভলেছ ব্লাউজ পিন্ধিবলৈ আহিছা। তুমি যদি মোক এৰিব বিচাৰিছা নহয়, তেতিয়াহ'লে কিন্তু তোমাৰ কাৰণে বহুত ডাঙৰ বিপদ হ'ব। মই ইমান বুৰ্বক নহয়, তোমাক মই এনেকৈ এৰি দিম যে। মই তোমাৰ হাজবেণ্ড হয়, তুমিতো মোৰ ওচৰত বহুত ভদ্ৰ হৈ থাকা। আৰু এতিয়া কলেজলৈ ওলাইছা কাৰণে এনেকৈ নেটৰ শাৰী পিন্ধিছা, শ্লিভলেছ ব্লাউজ পিন্ধিছা, হা? আৰু এই চুলিখিনি কি ইমান ষ্টাইলত মিলি গৈছে যে? আৰু মই তোমাক কৈছিলোঁ নহয়, মেকআপ নকৰিবা, মেকআপ কৰি কলৈকো নাযাবা। মানে ধুনীয়া হৈ গৈছা, বেলেগক দেখুৱাবলৈ গৈছা তুমি। তুমি বলিয়া হৈছা নেকি? কি কথা ক'বলৈ আহিছা? মই কাক দেখুৱাবলৈ যাম? আকাশ, মই শ্লিভলেছ ব্লাউজ পিন্ধিলোঁ বুলি তুমি যে মোক ইমান বেয়াকৈ ভাবিব পাৰা, মই সপোনতো ভবা নাছিলোঁ। ইমান সন্দেহ কিহৰ? মইতো সদায় সেনেকৈয়ে যাওঁ। এতিয়া তুমি মোক সন্দেহ কৰাৰ কাৰণে মইতো বেয়াকৈ যাব নোৱাৰোঁ। মই এখন কলেজৰ প্ৰফেচৰ হয়, ভালকৈ যাবই লাগিব। কথা নকবা। এতিয়া তুমি মোৰ মুখে মুখে কথা ক'বলৈ লৈছা। ইমান সাহস তোমাৰ? পাপৰি, তুমি যদি কাকো দেখুৱাবলৈ যোৱা নাই, তেতিয়াহ'লে এতিয়াই ব্লাউজটো চেঞ্জ কৰি আহা। মই কৈছোঁ নহয়, মোৰ কথা যদি নুশুনা নহয়, মই চেঞ্জ নকৰোঁ। মই বহুত বেয়া হৈ তোমাৰ যাম। প্ৰব্লেমটো ক'ত কোৱাচোন? যোৱা চেঞ্জ কৰা। মই কিবা এটা কৰিলে তোমাৰ সন্দেহ হয় কিহৰ? চোৱা, তোমাৰ মূৰত গোবৰ সোমাই আছে, সেইকাৰণে তুমি কথাবোৰ বুজি নোপোৱা। মই কলেজত ষ্টুডেণ্টক পঢ়াবলৈ যাওঁ, এইবোৰ কৰিবলৈ নাযাওঁ মই। গতিকে তুমি মোক তেনেকৈ কথা নকবা। এই ব্লাউজটোৰ লগত কি প্ৰব্লেম তোমাৰ? হা, শাৰীখন মই ভালকৈ পিন্ধিছোঁ, তাতে কি হ'ল? তোমাৰ যদি ইমানেই সন্দেহ হৈছে তেতিয়াহ'লে ব'লা ক্লাছত মোৰ লগতে বহি থাকিবা। মোক কোনে চাই, মই কাক চাওঁ, সেইবোৰ চাই থাকিবা তুমি। তুমি অফিচৰ কামটো বাদ দিয়া, হ'ব? আপৰি, ই কৈছে যে কথাটো নুশুনা কিয়? এনেই তোমাৰ আপৰি খং কৰিছে নহয়। ই তোমাক বেয়া দেখিছে আকৌ এনেকৈ, সেইকাৰণে তোমাক সলাবলৈ কৈছে। অৱশ্যে মই তোমাক এনেকৈ ভাল দেখা নাই। তোমাৰ দীঘল হাতৰ ব্লাউজবোৰ আছে নহয়, পিঠি নকটা ব্লাউজবোৰ, যোৱা তাৰে কোনোবা এটা পিন্ধি আহাগৈ, তেতিয়াহে ভাল লাগিব। তাক দেখিছ নহয়, দিনক দিনে মুখখন চলাইছে। কিবা এটা গণ্ডগোল আছে, বুজিছ? তাইক ইমান এৰি নিদিবি। তাই ক'ত গৈছে, কেলে গৈছে, কি কৰিছে, ভালকৈ চকু দিবি, নহ'লে কিন্তু তাই তোৰ হাতৰ মুঠিৰ পৰা ওলাই যাব। মইতো একো ক'বও নোৱাৰো। যি ক'বলৈ আছে তয়ে কবি। কাম এটা কৰ, তই আজি তাইৰ লগত যাব নালাগে। তই আঙে আঙে চাই থাকিবি আকৌ, তাই কাৰ লগত কি কৰিছে, কাৰ লগত কথা পাতিছে। আজিকালি বোৱাৰীহে হয়, এইবোৰক বিশ্বাস কৰাটো বৰ টান, বুজি পাইছ? এতিয়াহে তোমাক দেখিবলৈ ভাল লাগিছে। আকাশৰ কথা শুনিবা আকৌ, তেতিয়া তাৰো মনটো ভাল লাগে নহয়। পাপৰি, তুমি এনেকৈ থাকিবাচোন, বহুত ভাল লাগে। মোক বেয়া নাপাবা, মই বহুত খং কৰিলোঁ তোমাৰ ওপৰত। তুমি কামেই এনেকুৱা কৰা, মোৰ ভয় লাগে তোমাক হেৰুৱাম বুলি। সেইকাৰণেহে। হ'ব দিয়া, তুমি এতিয়া যোৱা, মই নাযাওঁ দিয়া। মোৰ আকৌ অফিচলৈ যাব লাগিব নহয়, ভালকৈ যাবা দেই।
আৰু সোনকালে আহিবা তোমাৰ কাৰণে মই ৰৈ থাকিম নহয় তুমি ঘৰত থাকিলেহে মোৰ মনটো ভাল লাগি থাকে সেই দিনটোৰ কথা মোৰ আজিও মনত পৰে দেই বহুত ফূৰ্তি কৰিছিলোঁ ভাল লাগিছিলে কিন্তু ন আমি চবেই লগতে আছিলোঁ নহয় নাই মই এতিয়া ঘৰ আহি পালোহি এতিয়া ফ্ৰেছ হ'ম ভোক লাগিছে বহুত ভাতটো খাব লাগিব আৰু ভালেই হ'ল মোলৈ ফোন কৰিলা তোমাৰ নাম্বাৰটো নাছিল নহয় মোৰ ওচৰত ঠিক আছে দিয়া মই ফ্ৰেছ হৈ লওঁ তাৰপিছত ফ্ৰী হৈ তোমালৈ ফোন কৰিম বহুত দিনৰ মূৰত কথা পাতিলোঁ দেই তোমাৰ লগত ভাল লাগিল হ'ব দিয়া মই তোমাৰ নাম্বাৰটো ছেভ কৰি থ'ম ঠিক আছে ৰাখিছোঁ কাৰ লগত কথা পাতিছিলা ইমান হাঁহি হাঁহি কথা পতাৰ কি দৰকাৰ চা তোমাৰ মোবাইলটো দিয়া চাওঁ কোনে ফোন কৰিছিল দেখুওৱা মোক কোন হয় তুমি ল'ৰাৰ লগত এনেকুৱা কথা পাতা হাঁহি হাঁহি কথা পাতা মই কোন ল'ৰাৰ লগত এনেকুৱা হাঁহি কথা পাতিলোঁ নেদেখা নেমেলাকৈ কথাবোৰ নক'বাচোন মোৰ লগৰ এজনীহে ফোন কৰিছিল আমি স্কুলত একেলগে পঢ়িছিলোঁ আজি বহুত দিনৰ মই তাইৰ লগত কথা পাতিছোঁ তাইৰ নাম্বাৰটো নাছিল মোৰ ওচৰত তাকে আজি মোলৈ ফোন কৰিলে সেইকাৰণে কথা পাতিলোঁ এতিয়া নাম্বাৰটো ছেভ কৰি থ'ব লাগিব লগৰ ছোৱালীয়ে ফোন কৰিছিল চা মোবাইলটো দেখুওৱা আকৌ নম্বৰটো চাওঁ তাইলৈ এতিয়াই ফোন কৰাচোন মই শুনিব বিচাৰিছোঁ সঁচাকৈ তোমাৰ লগৰ ছোৱালী হয় নে তুমি ল'ৰাৰ লগত কথা প্ৰব্লেমটো কি আকাশ এতিয়াই ফোন কৰা তাইক তেতিয়াই মোক সন্দেহ কৰি থাকা মই যেতিয়া লগৰজনীৰ লগত কথা পাতিলোঁ বুলি তুমি বিশ্বাস নকৰা কিয় মই মিছাকৈ কিয় ক'ম কোৱাচোন মগজটো বেয়া নকৰিবা দেই এনেই ইমান ভাগৰ জোগৰ মই কলেজৰ পৰা ঘৰলৈ আহিছোঁ আকৌ তুমি এইবোৰ উল্টা পুল্টা কুৱেশ্যন কৰি আছা পাপৰি মই কৈছোঁ এতিয়াই ফোন কৰা তোমাৰ কথা বুজি পাইছোঁ মই ধৰা পৰিবা যে এতিয়া সেইকাৰণে ভয় খাইছা সঁচাকৈ যদি লগৰ ছোৱালী হয় তেতিয়াহ'লে ফোন কৰিবলৈ কিয় বলিয়া হ'লা সঁচাকৈ তুমি বলিয়া হ'লা তোমাক মানে মই কেনেকৈ বুজাম কোৱাচোন সঁচা কথা ক'লেও তুমি বিশ্বাস নকৰা মিছা কথা ক'লেতো দিগদাৰেই আছে ৰ'বা মই তাইলৈ এতিয়াই ফোন কৰোঁ বিশ্বাস হোৱা নাই নহয় শুনিবা ভালকৈ হেল্ল' মায়া পাপৰি কোৱা লগে লগে ফোন কৰিলা যে আকৌ এনে তুমি ফ্ৰী হৈ লোৱা তাৰপিছত ফোন কৰিম বুলি কৈছা নাই মানে কথা এটা সুধিবলৈ ফোন কৰিলোঁ হেৰি তোমাৰ ওচৰত কাবিয়াৰ নাম্বাৰটো আছে নহয় আছে যদি দিবাচোন তাইৰ লগতো বহুত দিন কণ্টেক্ট কৰা নাই যে সেইকাৰণে মই তোমাৰ পৰা নাম্বাৰটো লওঁ বুলি ভাবিলোঁ তোমাৰ ওচৰততো থাকিবই লাগিব আছে হ'ব বাৰু মই এতিয়াই তোমাক চেণ্ড কৰি দিম নাম্বাৰ ঠিক আছে পঠাই দিবা হ'ব দিয়া তোমাৰ লগত আকৌ পিছত কথা পাতিম দেই ৰাখিছোঁ এতিয়া শুনিলা মই কাৰ লগত কথা পাতিলোঁ এতিয়া বিশ্বাস হ'ল নহয় যে মই সঁচাকৈ লগৰ ছোৱালীৰ লগতে কথা পাতিছিলোঁ আকাশ মোৰ কিন্তু এইবোৰ একেবাৰে সহ্য নোহোৱা হৈছে তুমি সদায় সন্দেহ কৰা মোৰ ওপৰত হ'ব তোমাক মই আৰু একো নকওঁ মোক গালি দিবলৈ আছে দিয়া খং কৰিবলৈ আছে কৰা কিন্তু কথা নাপাতাকৈ নাথাকিবা দেই মোৰ লগত তোমাক লৈ চিন্তা হৈ মই সন্দেহ নকৰোঁ নহয় তোমাক ইমান ভাল পাওঁ আৰু তোমাক সন্দেহ কৰিম নেকি মই হ'ব এতিয়া খং কৰি থাকিব নালাগে বোলা ভাত খাই ল'বাগৈ আৰু অলপ সময় আৰাম কৰি ল'বা দেই আকাশ মোৰ ফোনটো দিয়াচোন মালৈ ফোন এটা কৰোঁ বহুত দিন ফোনেই কৰা নাই নহয় সময় নোপোৱা হৈছোঁ পাপৰি তুমি কালি ফটো এখন দিছিলা ন ফেচবুকত তাকে কমেণ্টবোৰ চাইছোঁ ৰাজীৱ বৰুৱা কোন হয় বিউটিফুল বুলি দিছে যে আৰু এটা কমেণ্ট পাইছোঁ পাৰ্থ বহুত ধুনীয়া লাগিছে তোমাক বুলি দিছে যে কোন হয় তুমি মানে এনেকৈ ধুনীয়া ধুনীয়া কমেণ্টবোৰ পাবলৈকে মানে ফটোখন প'ষ্ট কৰিছিলা ন আৰু তুমি চবকে ৰিপ্লাই কৰিছা মই কমেণ্ট দিলে এনেকৈ ৰিপ্লাই কৰিবানে থেংক ইউ বুলি হা কোন হয় কোৱাচোন এই দুটা ল'ৰা কোন হয় আকাশ তুমি আকৌ আৰম্ভ কৰিলা মই কোন হয় কেনেকৈ চিনি পাওঁ ফেচবুকত মই ফটো প'ষ্ট কৰিছোঁ যোনে হ'লেও কমেণ্ট দিব পাৰিব কাৰণ মোৰ একাউণ্টটো পাব্লিক হৈ আছে তাতে তুমি ইমানকৈ কুৱেশ্যন কৰিছা যে কোন পাৰ্থ হয় কোন ৰাজীৱ হয় মই কেনেকৈ জানো চিনি নোপোৱা তেতিয়াহ'লে কমেণ্ট কেলৈ কৰিছে আমাৰ ফটোটো এনেকৈ ধুনীয়া ধুনীয়া কমেণ্টবোৰ নাহে বৰ ধুনীয়া লাগিছে বিউটিফুল তোমাৰ ফটোতে কমেণ্ট আহিছে যে চিনি পোৱাবোৰেহে কমেণ্ট দিব লাগে তুমি যদি চিনিয়ে নোপোৱা তেতিয়াহ'লে ৰিকুৱেষ্টটো একচেপ্ট কৰি লাগিলে আৰু একাউণ্টটো পাব্লিক কৰি কিয় থৈছা এতিয়াই তুমি প্ৰফাইলটো লক কৰা
আৰু তোমাৰ ফ্ৰেণ্ড লিষ্টত কোন কোন আছে চাওঁ। আজি মই তোমাৰ ফেচবুকটো ভালকৈ চেক কৰিম। তুমি মানে মই নেদেখাকৈ কি কৰি থাকা হা? এই ফটোখন এতিয়া ডিলিট কৰা, কোনো দৰকাৰ নাই ফটো পোষ্ট কৰিবলৈ। বেলেগে এনেকৈ কমেণ্ট দিয়ে যে বহুত ভাল লাগে তোমাৰ, সেইকাৰণে দিনক দিনে ধুনীয়া ধুনীয়াকৈ ফটো আপলোড কৰি গৈ আছা। মই একো কোৱা নাই বুলি ভাবিছা নেকি? মই চকু দিয়া নাই, চাইহে থাকোঁ, চব চাই থাকোঁ মই। মোক বাকীবোৰো কমেণ্ট দিছে, বহুত ছোৱালী মোক কমেণ্ট কৰিছে, সিহঁতৰ কথা একো কোৱা নাই কিয়? দুটা ল'ৰাই কমেণ্ট দিলে কাৰণে তুমি মোক সন্দেহ কৰিছা। কমেণ্ট দিলেতো মই ৰিপ্লাই কৰিব লাগিব থেংক ইউ বুলি, তাতে কি হ'ল? তোমাকো যদি এনেকুৱা কমেণ্ট লাগে তেতিয়াহ'লে তুমি আপলোড কৰা। চোৱা আকাশ, ফাল্টু কথাবোৰৰ কাৰণে মোৰ ওচৰত একেবাৰে সময় হ'ব, এতিয়াই কৈছোঁ। চব জানো মই তোমাৰ কথা। তুমি যদি সঁচাকৈ চিনি নোপোৱা তেতিয়াহ'লে এই দুটা ল'ৰাক এতিয়া তুমি ব্লক কৰা। চোৱা তোমাৰ একাউণ্টটো লগ ইন কৰা। তোমাৰ একাউণ্টটো আজিৰ পৰা মই চলাম। চাওঁচোন তোমাক কোনে কোনে মেছেজ কৰে, কোনে কোনে কমেণ্ট কৰে। আৰু বহুতকেইটা ফ্ৰেণ্ড মই দেখিছোঁ তোমাৰ লিষ্টত, ফ্ৰেণ্ড লিষ্টত দেখিছোঁ। মই ব্লক কৰিম। বহুত কমেণ্ট কৰে সিহঁতে, চব ফটোতেই কমেণ্ট কৰিছে তোমাৰ।